বিশ্বকৰ্মা দিনাখন আমি এয়া চাইকেল লৈ আৰু ছাতিডাল লৈ বৰষুণৰ মাজতে যাবলৈ লৈছোঁ মইনা বেনাংঘৰ বুলি। আজি ভাদ মাহ শেষটো দিন। ব'লকচোন যাওঁ, কেনেকৈ যাওঁ অলপ দেখা যাম। ভিডিঅ'টো চাব স্কিপ নকৰাকৈ ব'লক। কেপি ব্লগছ কেপি নহয় চৰি আগৰ চেনেল আছিলে কেপি ব্লগছ, এতিয়া হ'ল কল্পনা 2.0 চেনেল ব্লগ গ্ৰীণ চেনেল। যি কি নহওক আপোনালোকে ভিডিঅ'টো চাব। কি ক'ম, কল্পনা বিশ্বৰ ছেকেণ্ডৰ ব্লগ আৰু আকাশ ব্লগিং আমাৰ লগতে আছে। এয়া আমি চাইকেলত যাবলৈ লৈছোঁ, এইবোৰ গোটেই বোকা বৰষুণৰ বতৰত। আৰু তাৰ ভাদ মাহৰ আজি শেষটো দিন। নামঘৰ বহুত দিন যোৱা নাছিলোঁ, মইনাবাই নামঘৰ। তাকে আজি ভাবিলোঁ যাওঁচোন নামঘৰ, বিশ্বকৰ্মা বুলি নামঘৰলৈকে যাওঁ, এবাৰ ভাগ জনাওঁগৈ। যাম বাৰু, যাওঁ অলপ কষ্ট কৰি ব্লগটো বনাইছোঁ আৰু স্কিপ নকৰা ভিডিঅ'টো চাই থাকিব, ভাল লাগিব। আৰু বোকা দেখাইছোঁ, বোকা ৰাস্তাটো কেনেকুৱা আপোনালোকক, বহুত তোমাৰ ৰাস্তা এইটো। আৰু ঠিক আছে চাই থাকক। আমি আলিঙত থৈ লৈছোঁ। আমি আহি এয়া ৰাস্তাত উঠিছোঁ। বলক গাইছ, আমি যাওঁচোন এই বৰষুণৰ বতৰত। আগা চোতা গাড়ীত চাইকেল উঠা। আমি শিমৰীয়া আহি আছোঁ, বৰষুণ দি আছে আৰু বৰষুণৰ মাজতে আমি বহুত কষ্ট আহি আছোঁ। কাপোৰ কানিবোৰ তিতিছে আৰু তিতিলেও উপায় নাই, আগতো যাব নোৱাৰোঁ। বোলে কাঞ্চন আহি আছে, কাঞ্চন আহি বোলে সেইফালে দৌৰিছেগৈ আহি আছে, তাৰ পৰা লগ পাওঁ ধৰ মানে বৰষুণটো দিছে সেইকাৰণে আমি অলপ ঠগে আহিছোঁ। যেন বাৰু গৈছোঁ আমি এতিয়া ডেকেশ্বৰ বৰনামঘৰ ওচৰত গেট পাইছোঁহি। গেটত পাৰ হৈ আমি লাডুগড় যাব লাগিব। লাডুগড়ৰ পৰা আমি গেটৰ মইনাবাৰী গেটৰ আমি যাত্ৰা কৰিব লাগিব। আমি যাত্ৰা কৰি আমি দেখাম লগত, ব'লক যাওঁ, ভিডিঅ' চাই থাকিব, ভাল লাগিব। নামঘৰ যোৱাৰ আগতে অমৰজ্যোতি নাৰ্চাৰী বুলি কয় মানে আছে, তাতে নাৰ্চাৰী আমি সোমাইছোঁ। কি চাওঁচোন, তাতো ফুল চুল দেখি দেখাম অলপ, ব'লক। এইটো ঘৰ অমৰজ্যোতি নাৰ্চাৰী ঘৰ, নাৰ্চাৰী গৈ আছে, ব'লক দেখাইছোঁ। নাৰ্চাৰী সোমালোঁ, সোমাই পেলাই আমি অলপ যাম বাৰু, দেখাই আছোঁ আপোনালোকক। ভালে আহিব, অমৰজ্যোতি নাৰ্চাৰীত সোমাব, ফুল পুলি লাগিলে ল'ব। তাৰপিছত বিভিন্ন ধৰণৰ ফুল পুলি পাব, বিভিন্ন পুলি পাব। আৰু কিবা কিবি আছে নেকি আমি চামগৈ, মই দেখাম। চাইছোঁ একো নাই। চ' ব'লকচোন যাওঁ, আমি আগলৈ যাওঁ, আগলৈ কি দেখোঁ আমি দেখা যাওঁ, ব'লক। বিভিন্ন ধৰণৰ হেৰি আছে, বহুতকৈ দেখালোঁ। এতিয়া আমি ইয়াৰ পৰা বিদায় মাৰোঁ, আমি নামঘৰ যদি আহিব, নামঘৰলৈ যাওঁ। নামঘৰতনো যাওঁতে কি দেখোঁ, কি পাওঁ মই দেখাবলৈ চেষ্টা কৰিম, ব'লক। নামঘৰলৈ যাওঁ এপাক। মুহূৰ্ততে আমি এতিয়া অমৰজ্যোতি নাৰ্চাৰী সোমালোঁ, সোমাই মেলি আমি বহুতকেইটা দেখালোঁ মানে দেখাই মেলি আমি এতিয়া যাব লৈছোঁ ঘৰলৈ। আমি গেট খুলিছোঁ, গেট খুলি আমি ঘৰ যাবলৈ লৈছোঁ। ঘৰ নহয় চৰি মইনাবাৰী নামঘৰ আমি তালৈ যাবলৈ লৈছোঁ, আগমন কৰিবলৈ লৈছোঁ। আমি মইনাবাৰী আগমন কৰিবলৈ যাওঁতে কি দেখোঁ, কি হেৰি কৰিব পাৰোঁ, কেনেকৈ দেখা পাওঁ মানে চেষ্টা কৰিম। ভিডিঅ'টো স্ক্ৰীন কৰি চাই থাকক। আমি অমৰজ্যোতি নাৰ্চাৰী দেখা আহিলোঁ ওলাই, এয়া অলপ গাইছ। আমি ইতিমধ্যে ঢেকীয়াখোৱা গেট পাইছোঁহি। ঢেকীয়াখোৱা গেট
পাইছোঁহি ঢেকীয়াখোৱা পাইছোঁহি ঢেকীয়াখোৱা গেট পাই আমি গুৰুজনাৰ ওচৰত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে সকলোখিনি মনৰ ভাৱ এটা যেন আশাবোৰ পূৰণ হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ কৃষ্ণ আহি এতিয়া সেই মইনাবাৰী গেটৰ মুখৰ পাইছোঁ লাডু গৈ আমি আগমন কৰিম এতিয়া পলক কৰি হেল্ল' গাইছ আমি গৈ থাকোঁ বলক কিমান দূৰ পাৰোঁ আমি মইনাবাৰী গেটলৈ কিমান দূৰ আছে যি আছে আমি গৈ থাকোঁ লেটছ গ' দৈত্য কুলে হৰি ভক্তি অপৰাধ ঘোৰ প্ৰহ্লাদে বোলে পিতা মোৰ নকৰা অভিমান আহি অৱশেষত আমি মইনাবাৰী গেট পালোহি সোমাবলৈ অকণমান দূৰ আছে তাতে সোমাম আমি মইনাবাৰীত নামটো পামগৈ দেখাই যাম জ্ঞান পাৰোঁ বলক বন্ধু ঘৰত সোমালোঁ মইনাবাৰীত মানে সোমোৱাগৈ নাই মইনাবাৰী নামঘৰ আহি পেলাই আমি এই ক'লে যে লগৰ এজন আছে বোলে তাত সোমাই যাওঁ এনেকৈ বোলো সোমাই যাওঁ ভালে হ'ব লগ পাম অচিনাকি লগত চিনাকি হ'লে আড্ডা মেইন এয়া বন্ধু এইফালে মোক কৈ দিয়া এইটো ব্লগ হিচাপে কল্পনা আছে 2.0 ইয়ালৈ আহি পেলাই এই ভাইটিজনে কি বনাই বোলে দেখিছে আজি এইটোকে ল'লোঁ পালোঁ হঠাৎ দেখিলোঁ ভাল লাগিলে লৈ পেলালোঁ আপোনালোকে যদি লাগে কিবা ভাল মূৰ্তি চুটি ক'ব আমি যে মই কণ্টেক্ট দিম আমাৰ ঠিকনাত দি দিম চব ধুনীয়াকৈ বনাই দিব এতিয়া দুৰ্গা পূজা হেৰিয়ৰ বনাই আছে মূৰ্তি ভাল দেখাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ ঠিক আছে আজি ল'লোঁ ধুনীয়াকৈ সজামগৈ এইখন থেংক ইউ ইয়াত বিভিন্ন ধৰণৰ বস্তু বনায় বিকাশ আহি অৱশেষত আমি নামঘৰ ওচৰত পালোহি লগৰটো আমাৰ পেলাই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দেখাবলৈ চেষ্টা কৰি যাব পাৰোঁ যিটো বৰষুণটো আছে বৰষুণ কৰি থাকোঁ মানে বৰষুণটো দিছিলে বতৰটো ভাল কৰিছে বাৰু অলপ এতিয়া আমাৰ বতৰটো ভালেই হৈছে ভাল লাগিছে আপোনালোকো আহিব এইবাৰটো গ'লেই আৰু আমাক বিদায় নহ'লে বেলেগ দিনতো পাওঁ সোনকালে আহি পাৰিব ভাগৰ লাগিছে ইমান দূৰ আহিলোঁ চাইকেল চলাই বলক আৰু গাড়ী গৈ আছিল চাই লওঁগৈ ডাইৰেক্ট নামঘৰ লগ পাম এই অলপ সেউজীয়া পথাৰখন দেখাই দিয়া কেমেৰামেন থেংক ইউ ভিডিঅ'টো স্কিপ নকৰি চাই থাকক ভাল লাগিব আমি চাই এতিয়া আমাৰ মইনাবাৰী নামঘৰত গাড়ী চাই থৈ ইয়াত গাড়ী চাই মইনাবাৰী নামঘৰ ভক্তগণ আছে যেতিয়া আহে গাড়ী চাই লৈ যাতে থ'ব পাৰে আৰু এখন ফিল্ড আছে আমি গৈ আছোঁ বেছি দূৰ নাই অকণমান দূৰ আছে বলক গাইছ মনলৈ আনিলা তুমি ভকতিৰ দুৱাৰ হৰি নাম
আহিলে কি কি দেখাম আকাশ রাইখোটা ধর্ম নৃসিংহ মুরারি ভাওনার মাঝে দিশা ভক্তির গুণ জ্ঞান হরি নাম শ্রবণ কীর্তন হঠাৎ লগ পালোঁ ইউটিউবাৰ ব্লগিং চেনেল মনাঞ্চা ব্লগ য়েছ আহিলে আজি ব্লগ নাই মানে মন আছে ব্লগটো সকলোৱে চাব শ্বেয়াৰ কৰিব ভাল লাগিব বহুত আছে বান্ধৱী বোলে তাই এইকেইটা ৰেডি যাম চাগে দেখাই বহুত এখন দেখাই আছোঁ আমাৰ ব্লগাৰ আকাশ ব্লগাৰ অকণমান এখন মোক গামোচা দেই ইয়াৰ নহয় আকৌ ভুল নুবুজিব বাকী একো নকওঁ বুলি আৰু নাঙলে বইনা মাৰিছোঁ আজি ভাদ মাহ আহিল আহি ভাল লাগিলে সকলো ভক্তৰ দিহা নামত বইনামত মানে অলপ ব্যস্ত হৈ আছে ভাল লাগিছে আহি পেলাই আপোনালোকে আহিব পাৰিব বহুত আছে তার দাঁতিতে আমি আহিলোঁ নামঘৰ পৰা ভাল লাগিলে ক'লোৱে বহুত ভাল লাগিলে ক'বলৈ ভাষা নাই আজি ভাদ মাহ একটো দিন বেয়া লাগিছে আকৌ এটা দিন নাপাওঁ আকৌ আপোনালৈ পাম এয়া নাই আছিলোঁ আমি আকৌ জেগা আকৌ উপস্থিত হ'লোঁ বলক ঘৰলৈ যাওঁ বেয়া লাগিলে আজি কাৰণ আজি ভাদ মাহ একটো দিন আজি নিচিনা দিনটো মই আমি কেতিয়াও নাপাম চাগে ন কেতিয়া চাগে নাপাম সেইবাবে বেয়া লাগিছে আপোনাৰ এনেকুৱা এটা দিন আমি অহা বছৰলৈ লগ পাম অহা বছৰলৈ লগ পাম বেয়াও লাগিছে উপায় নাই বহুদিনৰ পৰা আহি এনেকৈ আমাৰ গুৱাহাটী হ'ল আহিব পাৰিলোঁ আজি ভাল লাগিলে এতিয়া আমি চাইকেল ল'ম চাইকেল আমি ঘৰ যাম ঘৰত আমি তেনেকৈ আকৌ বহুত কাম আছে বহুত আজি ব্যস্ত তাৰ মাজত আমি শিকিব লাগিব ব'লকচোন গাইজ আমি যাওঁ ঘৰলৈ বাই বাই কেপি চৰি কলম 2.0 চেনেল সকলোৱে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে কৰি দিব যি পাৰে মানে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ থেংক ইউ হরি নাম লয়া